হাই এভৰিৱান, মই আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এইফালে মই ওলাইছোঁ যাবলৈ আমাৰ APL ক্লাবলৈ। আৰু এই অফিচাৰ্ছ ক্লাবত দেৱালীৰ আগদিন এখন ভাল প্ৰগ্ৰেম হয়। তাকে অফিচাৰ্ছ ক্লাবত মতাৰ কাৰণে আমি দুয়োজনে ওলালোঁ। এওঁ ডিউটিৰ পৰা আহিলে আৰু মই আৰু এওঁ গ'লোঁ। আৰু তাত ধুনীয়া মানে সুন্দৰভাৱে একদম সৰু ল'ৰা ছোৱালীৰ পৰিৱেশন, এইফালে সান্নিধ্য ভূঞাৰো প্ৰগ্ৰেম, আৰু তাকে ৰাতি খাই বৈ এইফালে খোৱা বোৱা পাৰ্টিও হৈছিলে। মই আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু মোৰ সকলো ভিউৱাৰ্ছসকলৰে দেৱালী দীপান্বিতাৰ সকলোৰে শুভেচ্ছা থাকিলে। আৰু আজি আমি দীপান্বিতাত কিনো কৰিছোঁ আপোনালোকক অলপ অলপ দেখুৱাম বাৰু। আৰু এতিয়া দিনৰ 1:10 বাজিছে আৰু দেৱালীত আৰু হাঁহ মাংস নাখালে কেনেকৈ চলিব। বাইদেউহঁতো আহিছে, আলহীও ঘৰ একদম ভৰপূৰ হৈ আছে। বাইদেউ ভিনদেউ আহিছে, তেওঁলোকে একদম হাঁহ লৈ আহিছে আৰু ৰাতিপুৱাই ভাগিনটোৱে কাটি বাচি এইখিনি যা যোগাৰ কৰিছে। আপোনালোকক দেখুৱাম বাৰু ৰেচিপি নহয় এনে অলপ কি খাইছোঁ আজি। আৰু এয়া দেৱালীৰ প্ৰস্তুতি কেনেদৰে চলিছে চাওক। এইখিনি ৰাতি ফুটাবলৈ কয় ফটকা। এইখিনি যোৱা বছৰে অনা আৰু অলপ আনিলে, এইবাৰ বৰ বেছিকৈ অনা নাই। যোৱা বছৰ বহুতখিনি আনিছিলে, তাৰে অলপ থাকি গ'ল আৰু অলপ আনিলে। এইখিনি পাহৰিছিলোঁৱে, আকৌ অকণমান আনিলে আৰু ধুই পখালি যোগাৰ কৰিছোঁ। আৰু অলপ ভিতৰতো নতুন চাকি অলপো আছে। তাকে এইবোৰ এনেদৰে ঠিক কৰিছে। এয়া গছতো দিছোঁ তেনেকৈ। আৰু ৰাতি কেনেকুৱা লাগে আপোনালোকক দেখাম বাৰু। যোগাৰত লাগিছোঁ আৰু এইপিনে হাঁহ মাংস, তাকে আজি আয়োজন দিনৰ। নহৰু আদা গুচাই আছে। এয়া এইপিনে আলু আৰু হাঁহ মাংস শুকানকৈ ভাজিছোঁ। ডাল হয়, এইফালে গধূলি দেৱালীৰ দিনাখন চাহ খাবলৈ কাৰণে বালুচাহী বনাইছিলোঁ। মই ৰেচিপিটো দিয়া নাই, আপোনালোকক বেলেগ এটা ব্লগত দিম বাৰু। তাকে চাহ খাবলৈ বনালোঁ। এইফালে কাজু বৰফিও আনিছিলে। এনেদৰে দেৱালী আৰু সকলোৱে মিলিজুলি চাহকণ খালোঁ। আৰু যিমান আপুনি হোটেলৰ মিঠাই আনিলেও নিজেই কিবা এটা বনাই লোকক খুৱাবলৈ পালে যথেষ্ট আনন্দ লাগে, আৰু সেইবাবে বনালোঁ। আৰু এই দেৱালীৰ দিনাখন চবেই গধূলি এনেদৰে ফটকাবোৰ ফুটাইছোঁ আৰু গোটেইখনে মিলিজুলি। কিছুমান ভালদৰে ফুটিছে, এইটো একদম আমি ধুনীয়াকৈ ফুটাই আৰু চবেই চাই আছোঁ। এয়া আজি দেৱালী
দেৱালীত আৰু আমি ফটকা চটকা ফুটালোঁ আৰু এতিয়া যাওঁ আৰু ৰাতি আহাৰ বনাবলৈ খোৱা আহাৰখিনিতো কৰি থাকিবই লাগিব আৰু তাকে যাওঁ এতিয়া মাছ আছে আৰু অলপ মাংস ভাজি আছে কেনেকৈ ভাজোগৈ বাইদেউহঁতো কাইলৈ যাবগৈ যাতে সোনকালে খাই শুই ৰাতিপুৱা আকৌ সোনকালে উঠিব লাগিব আৰু সোনকালে উঠিব লাগিব এতিয়া ফালে দেৰিয়ে হ'লগৈ 9টা বাজিলেই তেনেহ'লে চাই থাকক আৰু কিছু মুহূৰ্ত আমি কেনেদৰে কটাইছোঁ এয়া হাঁহ মাংস অলপ আছিলে তাকে শুকানকৈ আলুকৈ সৰুকৈ ভাজিছোঁ এইফালে ভাঙন মাছ আনিছিলে ভাঙন মাছেৰে আলু বিলাহী দি ধনিয়া দি জোল এখন দি দিছোঁ ইমান ভাল লাগে খাবলৈ কোনে কোনে ভাল পায় বাৰু ক'বচোন হাই এভৰিৱান আজি দ্বিতীয় দিনা হয় আৰু কালি আপোনালোকক পিছত আমি একো দেখুৱাব নোৱাৰিলোঁ কাৰণ খোৱা বোৱা কৰোঁতে যথেষ্ট ৰাতিও হ'ল 10:30টাও বাজিলে আৰু ইখন সিখন কৰি থাকোঁতে বহুত দেৰি হ'ল খোৱা বোৱাটো দেখাব নোৱাৰিলোঁ আৰু এনেদৰে আমি এই যিটো দেৱালী দীপান্বিতা আমি এনেদৰে সকলোৱে মিলিজুলি এনেদৰে কটালোঁ আৰু বৰ বিশেষ নাই কাৰণ বাইদেউহঁতো আহিলে সেইটোৰ বাবে ভালেই লাগিলে বাৰু আজি সকলো আলহী গ'লগৈ বাইদেউহঁত গ'ল তাৰমানে নেক্সট দিনাখন হয় আৰু সোমবাৰ ৰাতিপুৱাই বাইদেউহঁত গ'লগৈ আৰু গুচি যোৱাৰ পিছত আৰু ঘৰখন একেবাৰে খালী হৈ পৰিলে বেয়াও লাগিছে মানুহবোৰ থাকি গ'লে গুচি গ'লে যথেষ্ট বেয়া লাগে আৰু এইদৰে আপোনালোকক দেখুৱালোঁ আমি কেনেদৰে পাৰ কৰিলোঁ আৰু তেনেহ'লে মোৰ যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন ভিডিঅ' যাতে মই আপোনালোকক দি থাকিব পাৰোঁ তাৰ বাবে সহায় কৰিব আৰু উৎসাহ দিব তেনেহ'লে চাই থাকক